हेलो एवरीवन पुনৰ এটি ৰেচিপিৰ হৈতে মই মনমিয়ে স্বাগতম জনাইছো মোৰ পাকঘৰলৈ আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো অসমীয়া পৰম্পৰাগত এটা মিঠৈ ৰেচিপি পকা মিঠৈ ৰেচিপি তাৰ কাৰণে মই লৈছো 3 পোৱা জোখৰ গুৰ আনফালে ডাব নাৰিকল বাদাম ইলাচি আৰু জালুক সোৱাদ অনুসৰি লৈছো আৰু ঘিউ বটলটা লৈছো সৰু আৰু পিঠাগুৰি 1 কেজি জোখৰ খুন্দি লৈছিলো অকণমান ৰ'দত শুকুৱাই থোৱা আছিল পিঠাগুৰিখিনি আপোনালোকে ইচ্ছা কৰিলে নুশুকাব পাৰে এতিয়া আনফালে ধুনীয়াকৈ জুই কুৰা লগাই তাত কেৰাহী এটা বহাই দিছো পকা মিঠৈ বনাবলৈ হলে যিমানে পুৰণা কেৰাহী হওক সিমানে ভাল হয় আনফালে ডলা এখনত মই কেঁচা পিঠাগুৰি অলপ ছিটিয়াই লৈছো যাতে পকা মিঠৈখিনি তাত থব পাৰো এতিয়া কেৰাহীখন গৰম হোৱাত গুৰখিনি তাতে দি লৰাই দিছো এতিয়া আমি কম কম জুই দি গুৰখিনি লৰাই থাকিব লাগিব একেৰাহে লৰাই থাকিব লাগিব গলিবলৈ আৰম্ভ কৰিছে দেখিছেনে এই পকা মিঠৈটো সকলোৰে প্ৰিয় নহয় নে ইয়াত ইচ্ছা কৰিলে আপোনালোকে নানা ধৰণৰ বাদাম আৰু বিভিন্ন ধৰণৰ বস্তু এড কৰিব পাৰে কিন্তু মই কম বস্তুৰ সৈতে আজি বনাই দেখুৱাইছো আপোনালোকক এতিয়া গুৰখিনি গলি শেষ হ'ল সকলোখিনি গলি গ'ল তেতিয়া মই ইয়াত লগতে দি দিছো ঘিউখিনি আৰু ঘিউখিনি দি অলপ সময় আমি গুৰখিনি লৰাই থাকিব লাগিব 5 মিনিটমান লৰোৱাৰ পিছত এতিয়া আমি ইয়াতে বাদাম ইলাচি যিখিনি জালুক যিখিনি ৰাখিছিলোঁ এইখিনি ইয়াতে দি দিম আৰু গুৰখিনি বেছিকৈ পাগ উঠিব দিয়া নাই বেছি পাগ উঠিলে পকা মিঠৈ টানো হ'ব পাৰে সেইকাৰণে আৰু এইখিনি 5 মিনিট লৰাই আমাৰ পিঠা দিবৰ হৈ যায় পিঠা দিয়াৰ প্ৰচেছটো বহুত ফাৰ্ষ্ট হয় সেইটো কাৰণে মই অলপ অলপকৈ দেখুৱাইছো আপোনালোকক আৰু পিঠা দিওঁতে সদায় নিজৰ আন্দাজ মতে দিব আপোনালোকে কিমান প্ৰয়োজন হয় হিমানহে দিব বেছিকৈ নিদিব এতিয়া এইখিনি দি হৈ গৈছে মোৰ পিঠা এতিয়া ডলাখনত উলিয়াই লৈছো আৰু লাডু কৰিবও হৈ গ'ল লাডু বনাই হৈ গ'ল মই লাডু বনোৱাৰ ক্লিপটো বিচাৰি নাপালো আপোনালোকৰ কাৰণে আগবঢ়াবলৈ এতিয়া লাডুখিনিকে দেখুৱাই দিছো দেখিছে কিমান কোমল হৈছে এনেকৈ সহজতে ঘৰতে পকা মিঠৈ বনাই খাব পাৰি যদি ভিডিওটো ভাল লাগে প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব মই আকৌ লগ পাম নতুন নতুন ভিডিওৰ সৈতে তেনেহলে আজিলৈ ধন্যবাদ